আমি আহি উপস্থিত হৈছোঁ আহোম ৰজাৰ কাৰেং ঘৰ গড়গাঁওস্থিত কাৰেং ঘৰত। এয়া গড়গাঁওস্থিত কাৰেং ঘৰ। আমি ভিতৰলৈ গৈ আছোঁ। বলকচোন ভিতৰলৈ যাওঁ, আমি চাই যাম কাৰেং ঘৰ। এয়া গড়গাঁওস্থিত কাৰেং ঘৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া আমাৰ লগত আছে আমাৰ ভিক্তৰ দাস, ওৰফে হীৰক ঠাকুৰীয়া। এয়া গড়গাঁওস্থিত কাৰেং ঘৰ। এয়া শিৱসাগৰৰ গড়গাঁওস্থিত কাৰেং ঘৰৰ ভিতৰলৈ মই সোমাই গৈ আছোঁ। আপোনালোকে চাই যাওক মোৰ সৈতে। এয়া ঐতিহাসিক শিৱসাগৰস্থিত কাৰেং ঘৰ। কাৰেং ঘৰৰ ভিতৰত মই প্ৰৱেশ কৰিছোঁ। আমি ওপৰৰ মহলালৈ যাওঁ। ঐতিহাসিক শিৱসাগৰস্থিত কাৰেং ঘৰ। এই কাৰেং ঘৰৰ পিছৰ ভাগ। ভিতৰত সৰু সৰু বহু কোঠালি। মই ওপৰৰ মহলাত আছোঁ, কাৰেং ঘৰৰ ওপৰৰ মহলাত। এয়া ঐতিহাসিক গড়গাঁওস্থিত কাৰেং ঘৰ। আহোম দিনত নিৰ্মাণ কৰা এক ধুনীয়া ঘৰ, কাৰেং ঘৰ। এয়া চাওক কি ধুনীয়াকৈ সজাইছে। আহোম ৰজা পেলেচ ফুলতে কাটি বনাইছে, কি ধুনীয়া। এয়া মই একেবাৰে ওপৰৰ মহলালৈ যাই আছোঁ। এয়া কাৰেং ঘৰৰ একেবাৰে ওপৰ মহলা। এয়া আহোম দিনৰ ঐতিহাসিক কাৰেং ঘৰ। কাৰেং ঘৰ, এয়া আহোম ৰজাৰ কাৰেং ঘৰ। কাৰেং ঘৰৰ একেবাৰে তলৰ মহলা।
এয়াই গড়গাঁও স্থিত ঐতিহাসিক কাৰেং ঘৰ। আগৰ পুৰণি ইটাৰে নিৰ্মিত এই কাৰেং ঘৰ। এয়া কাৰেং ঘৰৰ বাকৰিত আমি এক ধুনীয়া পৰিৱেশ।